নমস্কাৰ অসমবাসী ৰাইজ। আজি জালুকবাৰী সমষ্টিৰ ৰাইজৰ বাবে এটা ঐতিহাসিক দিন। ঐতিহাসিক দিন বুলি মই এইবাবেই কৈছোঁ কাৰণ জালুকবাৰীবাসী ৰাইজৰ অভিভাৱক তথা স্থানীয় বিধায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰথমবাৰৰ বাবে 2026 বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ গৈ আছে। কিন্তু 2016 চনৰ নিৰ্বাচনতে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰাব বুলি সমষ্টিবাসীয়ে সপোন দেখিছিলে আৰু সেইবাবে আজিৰ দৰে ঠিক 2016 চনৰ বিধানসভা নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিলৰ দিনটোত মানুহে দাদাৰ আগত মনৰ ভাৱ প্ৰকাশ কৈছিলে যে দাদা আপোনাক CM হ'ব লাগে। চাওক 2016 চনত মোৰ মোবাইলত আবদ্ধ হোৱা এটা ভিডিঅ' ক্লিপ। মামা আপোনাক CM লাগে। মামা আপোনাক CM লাগে। জালুকবাৰীবাসী ৰাইজৰ এটা দীৰ্ঘদিনীয়া সপোন আছিলে আৰু সেই সপোন 2016ত পূৰণ নহ'ল যদিও অৱশেষত 2021 চনত যেন ভগৱানেও শুনিলে জালুকবাৰীবাসী ৰাইজৰ আশীৰ্বাদ, দুৱা আৰু প্ৰাৰ্থনা, কিয়নো 2021 চনত ৰাজ্যৰ মুখ্যমন্ত্ৰী হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এতিয়া মূল বিষয়টো হ'ল ভুকুতে কলটো নপকাৰ দৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনৈতিক যাত্ৰা ইমান সহজ আৰু সৰল নাছিলে। বহুঘাত প্ৰতিঘাত ত্যাগৰ পাছতো এই মুখ্যমন্ত্ৰীৰ পদটোৰ বাবে একাংশ কংগ্ৰেছীয়ে সেই কংগ্ৰেছত থকাৰ দিনতে তেওঁক বিসম্বাদ কৰিবলৈ বাধ্য কৰাইছিলে আৰু তেখেতৰ এই ৰাজনৈতিক জীৱনৰ সুখে দুখে সকলো সময়তে তেওঁৰ সাহস হৈ থিয় দিয়া মানুহ যদি কোনোবা আছিলে সেয়া আছিলে কেৱল মাথো জালুকবাৰীবাসী ৰাইজ। যাৰ বাবে হয়তো আজি অসমে লাভ কৰিলে এজন সুদক্ষ কৰ্মবীৰ আৰু কৰ্মদক্ষ মুখ্যমন্ত্ৰী, যে নিজৰ জীৱনৰ কথা নাভাবি দিনৰাত একাকাৰ কৰি কাম কৰে দেশৰ জাতি মাটি ভেটি সুৰক্ষিত কৰিবৰ বাবে, শংকৰ মাধৱৰ ৰাজ্যখনক অবৈধ মিয়া বাংলাদেশীৰ পৰা মুক্ত কৰাবৰ বাবে, খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে। আজি পবিত্ৰ এই যাত্ৰাত উপস্থিত হৈ নেদেখাজনৰ ওচৰত এটাই প্ৰাৰ্থনা জনাইছোঁ, তেখেতৰ এই ৰাজনৈতিক যাত্ৰা আৰু অধিক সাফল্যময় হৈ উঠক। পৰৱৰ্তী সময়ত তেওঁ যেন দেশৰ প্ৰধানমন্ত্ৰীৰ ৰূপত আমি দেখিবলৈ পাওঁ, সেয়াই এতিয়া আমাৰ একমাত্ৰ কাম্য। অসমৰ যথেষ্টখিনি কাম কৰিবলগীয়া আছে, প্ৰথমে অসমৰ কামখিনি সম্পূৰ্ণ হৈ লওক, ইয়াৰ পাছতেই যে প্ৰধানমন্ত্ৰীৰ ৰূপত আমি দেখিবলৈ পাওঁ আৰু বিশ্বৰ ভিতৰতে ভাৰতবৰ্ষখনক যেন এখন শক্তিশালী দেশৰূপে তেওঁ পৰিগণিত কৰিব পাৰে, সেয়াই আমাৰ কাম্য। আকৌ এবাৰ কৈছোঁ যে এয়া আমাৰ বাবে গৌৰৱৰ ক্ষণ, গৌৰৱৰ মুহূৰ্ত। জয় আই অসম, বন্দে মাতৰম, ভাৰত মাতা কি জয়।